নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰিছোঁ সকলোৱে ভালে আছে আৰু মই ৰাজা মোৰ আন এটা নতুন ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। আৰু ভিডিঅ'টো হৈছে হিংৰিজানৰ কালী পূজা, গতিকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাব বুলি আশা ৰাখিলোঁ। তো বন্ধুসকল, আমি এতিয়া গাড়ীত গৈ আছোঁ লগৰ কেইজনৰ লগত, আৰু বেছি দূৰ নাই, পামেই আৰু। ফাইনেলি আহি পাই গ'লো হিংৰিজানৰ গাড়ীৰ পাৰ্কিং ষ্টেণ্ড। তো বন্ধুসকল, গাড়ীখন ছাইডত লগাই আৰু নামি আহিলোঁ। ইয়াত গাড়ীৰ পাৰ্কিং টিকেট 100 টকা লগাইছে, আমি দি দিলোঁ আৰু মন্দিৰলৈ যাওঁ বুলি ওলাই আহিলোঁ। তো বন্ধুসকল, আমি আহি গেটৰ সন্মুখত পাই গ'লোঁ, আৰু এইটো ৰাইজৰ যি ভিৰৰ সমাগম দেখিছে, এইটো গেটৰ বাহিৰৰ। ৱাও, ইটছ বিউটিফুল এন্ট্ৰি গেট, এমেজিং। তো বন্ধুসকল, এতিয়া আমি গেটৰ ভিতৰলৈ যাওঁগে, বলক আপোনালোকে ভিডিঅ'টো চাই থাকক। বন্ধুসকল, হিংৰিজান আহিলে ৰাস্তাৰ কাষতে লাগি আছে ৰাধা কৃষ্ণ মন্দিৰ, তাতো দৰ্শন কৰিব পাৰে।
বন্ধুসকল আমি মণ্ডপৰ ওচৰত আহি পাই গ'লো এয়া আপোনালোকে চাব পাইছে মণ্ডপৰ বাহিৰৰ দৃশ্য বন্ধুসকল দেৰি নকৰি এতিয়া যাওঁ মণ্ডপৰ ভিতৰত আৰু দেখুৱাই আছো আপোনালোকক এয়া আপোনালোকে দেখিবলৈ পাইছে শ্ৰী শ্ৰী মা কালী দেৱীৰ প্ৰতিমূৰ্তি স্বৰূপ জয় মা কালী বন্ধুসকল এতিয়া যাওঁ মেলাৰ ভিতৰত আৰু মেলাৰ ভিতৰত কি আছে সকলোখিনি দেখুৱাই আছো ভিডিঅ'টো চাই থাকক এফালে বব মাৰ্লি টেটুছ আহিছে বন্ধুসকল স্পাইল পটেটো নাম শুনিছে এইটো হৈছে মুম্বাই স্পেচিয়েল মছলা পটেটো ষ্টেক সো দেখুৱাই আছো আপোনালোকক চাই থাকক এয়া হৈছে মুম্বাই স্পেচিয়েল মছলা পটেটো ষ্টেক সো মইতো জানো এইটো স্পাইল পটেটো বুলি এয়া আছে এইটো মিলাই আৰু কি দিয়ে এইটো ছোৱালী কিজনী ৰখি আছে খাবলৈ ইয়াত ক্ৰীম চিম কিবা দিয়ে এইটো ক্ৰীম দিয়ে আৰু কিবা মছলা দিয়ে এইটো বাট মই বেলেগ জগত খাই পাইছো ইয়াত নাই খোৱা আৰু নেখাওঁ এতিয়া মোক খাবলৈ ইচ্ছা নাই এতিয়া বৰ্তমান ওৱাও এইটো আৰু দেখোন এটা ষ্টাইলিছ টেটু আৰ্টিষ্ট মইনুল এণ্ড বাবু টেটু আৰ্টিষ্ট এইফালে দাদাজনে টেটু বনাই আছে আৰু এইফালে ছোৱালী এজনীও টেটু বনাই আছে ওৱাহ এমেজিং টেটু বনাইছে ইমান ধুনীয়া ধুনীয়া সৰু সৰু মূৰ্তি ইমান ভাল লাগিছে চাই ওৱাও ইটস বিউটিফুল এইফালে ৰিং খেল আছে বন্ধুসকল আপোনালোকে ৰিং খেল খেলি পাইছে নাই জনাব আৰু মইতো খেলি পাইছোঁ আৰু আজিও খেলিম এতিয়া চাওঁ কি হয়
পাৰিম নে নাই। তো বন্ধুসকল বহুত বাৰ ট্ৰাই কৰিলোঁ মই আৰু মোৰ লগৰজনে 500 টকা আৰু 200 টকা টাৰ্গেট কৰিছিলোঁ চ' 10 টকাটো ৰিং সোমাব নোৱাৰিলোঁ আৰু ৰিং দিয়া হৈছে 20 টকাত 10টা ৰিং চ' মই 5টা আৰু মোৰ লগৰজনে 5টা লৈছিলে তো বহুত বাৰ ট্ৰাই কৰিলোঁ বহুত বাৰ মানে মই 5 বাৰ আৰু মোৰ লগৰজনে 5 বাৰ কিন্তু 10 টকাটো সোমাব নোৱাৰিলোঁ ইটছ মাই বেড লাক এণ্ড মোৰ বন্ধু বেড লাক চ' একো নাই হ'ব দে এনজয় পূজাৰ কাৰণে আৰু এতিয়া আমি আৰু এইফালে যাওঁ আৰু কি আছে দেখুৱাই আছোঁ চাই থাকক এইফালে গৰম গৰম জেলেপি বনাই আছে তো বন্ধুসকল ইয়াত আছে সাউথ ইণ্ডিয়ান চাট হাউচ আৰু ইয়াত পোৱা যায় চিকেন মমো চিকেন লেগ পিস এগ ৰোল আৰু বহুতো কিবা কিবি মানে কি কম ইয়াত এনেকুৱা বস্তু পোৱা যায় ন মানুহ মানে কি কম কেনেকুৱা যে খাব পাৰে কিন্তু মোৰ দ্বাৰা এইবিলাক নহয় কিন্তু মই খাবই নোৱাৰো এগ চাও এগ বিৰিয়ানী এগ পোলাও এগ বাৰ্গাৰ এগ ৰোল পাপৰি চাট বহুত ধৰণৰ কিবা পোৱা যায় আৰু ইয়াত চাবলৈ পাইছে আপোনালোকে চাওমিন বনাইছে বহুত কিবা আৰু এফালে কণ সৰু ল'ৰা ছোৱালীৰ কাৰণে কিমান ধুনীয়া পাম্পিং স্লাইড আনিছে ওৱাও ভাল লাগিছে চাই এনজয় কৰিছে কি ধুনীয়া ফূৰ্তি কৰিছে কণ সৰু ল'ৰা ছোৱালীলৈ ভাল লাগে চাই
আৰু আনফালে একোৱা ৱাটাৰ হেণ্ড ৰাইডিং ফান বটিং ইচ্ছা পোৱালিটো ভাল লাগি গৈছে খুব এনজয় কৰিছে পোৱালিটো ইমান ধুনীয়া তো বন্ধুসকল আজি ভিডিওটো আছিল আৰু ভিডিওটো চাই কেনেকুৱা পালে জনাব আৰু ভাল লাগিলে লাইক কমেন্ট এণ্ড চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব ধন্যবাদ